অসমীয়া ভাষা পৰিচয় আৰু ক্ৰমবিকাশ এই পেপাৰখনৰ ১ নম্বৰ ক প্ৰশ্নটোৰ সৈতে এই ভিডিঅ'টো। ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালৰ বিভিন্ন শাখা প্ৰশাখাৰ বিষয়ে এতিয়া আলোচনা যুগুত কৰক। উত্তৰ। আৰম্ভণি। মহত্বপূৰ্ণ আৰু সমৃদ্ধিশালী ভাষা হিচাপে পৰিচিত পৃথিৱীৰ ভাষা পৰিয়ালসমূহৰ ভিতৰত সৰ্ববৃহৎ আৰু সমৃদ্ধিশালী ভাষা পৰিয়াল হিচাপে চিহ্নিত ইণ্ডো ইউৰোপীয় ভাষা পৰিয়াল। এই ভাষা পৰিয়ালটো বংশগত বা ঐতিহাসিক বৰ্গীকৰণৰ অন্তৰ্গত। ইউৰোপৰ পৰা ভাৰতলৈ এই গোষ্ঠীৰ শাখা প্ৰশাখা বিয়পি থকা কাৰণতেই এই গোষ্ঠীক ইণ্ডো ইউৰোপীয় বুলি কোৱা হৈছে। অৰ্থাৎ ইউৰোপৰ বিভিন্ন ঠাইৰ পৰা ভাৰতবৰ্ষ পৰ্যন্ত এছিয়াৰ নানা ঠাইলৈ বিয়পি থকা ভাষাবোৰৰ মূল বা শিপা একে বুলি সিদ্ধান্ত কৰি ভাষাবিদসকলে এটা নিৰ্দিষ্ট গোষ্ঠী বা বংশত ভাষাবোৰক অন্তৰ্ভুক্ত কৰি ইণ্ডো ইউৰোপীয় ভাষা পৰিয়াল নাম দিছে। এই ইণ্ডো ইউৰোপীয় ভাষা বিভিন্ন শাখা প্ৰশাখাত বিভক্ত। তলত এই বিষয়ে আলোচনা কৰা হ'ল। ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালক প্ৰধানকৈ দুটা শাখাত বিভক্ত কৰা হৈছে। শাখা দুটা হৈছে কেণ্টম আৰু শতম। উল্লেখ্য ধ্বনি পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি বিশিষ্ট ভাষাতাত্ত্বিক এছকলিয়ে ১৮৭০ চনত এই দুই মূল শাখাত ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালক বিভক্ত কৰিছিল। মূল ইণ্ডো ইউৰোপীয় অগ্ৰকণ্ঠক বৰ্গীয় ব্যঞ্জন ধ্বনি কিছুমান শাখাত কণ্ঠ বা প্ৰচ্ছকণ্ঠ ধ্বনিৰ লগত মিলিত হৈ পৰিছিল আৰু কিছুমান শাখাত উষ্ম ধ্বনিলৈ তালিব্য শ, দন্ত্য শ, মূৰ্ধন্য ষ পৰিৱৰ্তন হৈছিল, যাক ক্ৰমে কেণ্টম আৰু শতম শাখাত বিভক্ত কৰা হৈছিল। এছকলিয়ে এই প্ৰতিনিধি ভাষা হিচাপে লেটিন আৰু আবেষ্টীয় ভাষাত এশ বুজোৱা শব্দক লৈ তেওঁৰ মত প্ৰকাশ কৰিছিল। কেণ্টম ভাষা আকৌ ৫টা উপশাখাত বিভক্ত কৰা হৈছে। সেইসমূহ হৈছে কেলটীয়, ইটালীয়, জাৰ্মানীয়, গ্ৰীক, তুষাৰীয়। ঠিক সেইদৰে শতম ভাষা আকৌ ৪টা উপশাখাত বিভক্ত কৰা হৈছে। সেইসমূহ হৈছে আলবেনীয়, আৰ্মেনীয়, বাল্টোস্লাভীয়, ইণ্ডো ইৰানীয়। কেণ্টম শাখাৰ কেলটীয়ৰ ওপৰত। এই শাখাৰ ভাষাসমূহ মধ্য আৰু পশ্চিম ইউৰোপৰ আৰু এছিয়া মাইনৰলৈকে পৰিব্যাপ্ত হৈ আছে। এই শাখাৰ অন্তৰ্গত ভাষাসমূহক মুখ্য তিনিটা ভাগত যেনে গৌলিক, ব্ৰিটেনীয় আৰু গেলীয় ধৰণে ভাগ কৰা হৈছে। ইটালীয়। এই উপশাখা ভাগক মূলতঃ তিনিটা ভাগত শ্ৰেণীভুক্ত কৰা হৈছে। সেইসমূহ হৈছে প্ৰাচীন লেটিন, ওস্কান, উম্ব্ৰিয়ান। জাৰ্মানীয়। এই উপশাখাৰ তিনিটা শ্ৰেণী হৈছে পশ্চিম জাৰ্মানীয়, উত্তৰ জাৰ্মানীয় আৰু পূব জাৰ্মানীয়। গ্ৰীক। গ্ৰীক উপশাখাৰ ৫টা শ্ৰেণী হ'ল আট্ৰীয় ইণ্ডোনীয়, ডোৰীয়, আৰ্কেণ্ডীয়, পঞ্চেলীয় আৰু এণ্ডোলীয়। তুষাৰীয়। এই ভাষাৰ অস্তিত্ব এছিয়াত উদ্ধাৰ হৈছে আৰু ই বহুতো স্বতন্ত্ৰ উপাদান সংৰক্ষণ কৰিছে। শতম শাখাৰ আলবেনীয়। এই শাখাৰ ভাষা হৈছে উত্তৰ গ্ৰীচৰ আড্ৰিয়াটিক সাগৰৰ মূল উপকূল অঞ্চল আৰু যুগোস্লাভিয়াত প্ৰচলিত। এছিয়া মাইনৰৰ আৰ্মেনীয় অঞ্চলত এই ভাষাসমূহ প্ৰচলিত। ইয়াক দুটা শাখাত ভাগ কৰা হৈছে, পূব শাখা আৰু পশ্চিম শাখা। বাল্টোস্লাভীয় শাখা। এই শাখাৰ ভাষাসমূহ লিথুৱানিয়া, যুগোস্লাভিয়া, বুলগেৰিয়া, লাটভিয়া, পোলেণ্ড আদিত প্ৰচলিত। ইণ্ডো ইৰানীয়। এই ভাষা ঘাইকৈ ভাৰতবৰ্ষ, ইৰাণ, পাকিস্তান, আফগানিস্তান, শ্ৰীলংকা, বাংলাদেশ আদিত প্ৰচলিত। সামৰণি। উক্ত আলোচনাৰ পৰা আমি দেখা পালোঁ যে ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালৰ দুটা মুখ্য শাখা থাকিলেও এই শাখাসমূহৰ বহুসংখ্যক উপশাখা আৰু উপশাখাসমূহো বহু উপশ্ৰেণীত বিভক্ত হৈ থাকে। এই ভাষা পৰিয়ালটো পৃথিৱীৰ অন্য এক ভাষা পৰিয়াল। ২ নম্বৰ ভিডিঅ'টোৰ কাৰণে নেক্সট ভিডিঅ'টো চাব।